শ্ৰীৰাচক নমস্কাৰ লিগাৰো মই তলনি আৰু সকলোকে মোৰ চেনেল TINAYলৈ ওয়েলকাম জনাইছো। আজি মই বেলেগ এখন গাঁৱত ফুৰিব গৈ তাতে তেল নিদিয়াকৈ মুৰ্গী মাংস ৰন্ধন প্ৰকৰণ আৰু তাৰে অভিজ্ঞতাবোৰ সকলোৰে আগত শ্বেয়াৰ কৰিব ওলাইছো। ঠিক আছে, আহক আমি চাই লওঁ। আঙি চেনেল আৰু মোৰ চেনেল যদি প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰিব। এয়া আমাৰ লোকেল মুৰ্গীৰ মাংস। মুৰ্গী মাংস দিবৰ কাৰণে এয়া অমিতা আৰু দালি। আচলতে মুৰ্গীৰ মাংসটো খাৰেই দি বনাব আৰু ইয়াত অকল আদা, নিমখ আৰু ঘৰত বনোৱা জলকীয়া গুড়ি সেইটোহে দিয়া হ'ব। কেৰাহীত মাংস, অমিতা আৰু দালি দিয়াৰ পিছত খাৰ দিয়া হৈছে। পিছত নিমখ আৰু জলকীয়া দিয়া হৈছে। মাংস আধা সিজা হোৱাৰ পিছত জিংকু অৰ্থাৎ আদাৰ গুড়ি দিয়া হৈছে। এতিয়া ইয়াত পানী দি পানী আধা হোৱালৈ সিজিব দিছে। আমাৰ খাৰেৰে বনোৱা মুৰ্গীৰ মাংস সৈতে অমিতা আৰু দালিৰ আঞ্জা হৈ গৈছে। এনেকুৱা আঞ্জা আমি চকক অৰ্থাৎ মদৰ লগত ব্যৱহাৰ কৰাৰ উপৰিও ভাতৰ লগতো ব্যৱহাৰ কৰোঁ। আৰু এয়া মুগ দিয়া থালিত আছে খাৰেৰে বনোৱা মাংস, দালি, আকৌ খাৰেৰে বনোৱা শামুক আৰু লোকেল মাছৰ ফ্ৰাই। আমাৰ খাৰেৰে বনোৱা মুৰ্গীৰ মাংস আৰু গাঁৱৰ থালি কেনেকুৱা লাগিছে লাইক কমেণ্টছ কৰি নিশ্চয় জনাব। নেমৰাছং, ধন্যবাদ।